মই কি ক'ম তাৰমানে মইতো মানে চুলাই বিক্ৰী কৰিছিলোঁ ইমান অভাৱত আগতে কৰা নাছিলোঁ কিন্তু মই মানে আবকাৰী বিভাগৰ লগত মানে চেলেঞ্জ কৰি এইটো কৰিছিলোঁ মই আগতে মানে মদ বিৰোধীয়ে আছিলোঁ বহুত মানুহ মোক সহযোগ কৰিছিলে কিন্তু মই দেখাত মানে আবকাৰী বিভাগে একো নকয় মানুহবিলাকক একো নকয় ইমান বিক্ৰী কৰি থাকে একো নকয় কিন্তু ময়োতো এজন গৰীব মইনো কিয় ইমান হাৰ ভাঙা পৰিশ্ৰম কৰিম তেতিয়া মই মানে যিবিলাক অফিচাৰ আছিল সেইবিলাকক কৈছিলোঁ বোলে আপোনালোকেতো কি এনেকৈ নাহে তেনেহ'লে মোকো হাৰাশাস্তি নকৰিব মই এইটোকে কৰি খাওঁ আকি ময়োতো এজন গৰীব আৰু মোৰ কোনো নাই স্বামীও নাই আৰু মানে আমাৰ এনেকুৱা কাম কৰিব লগা মানুহ নাই তে ময়ো সেইটো পটকে বাছি লৈ এতিয়া আৰু এনেকুৱা থাৰ লৈ লোন চন লৈ এনেকৈ মানে এই লকডাউনৰ কাৰণে ইমান মানে জুৰুলা জুপুৰা হৈছোঁ এতিয়া মানে আৰু বনাই আছোঁ এইটো চুলাইটোকে কালি কি হৈছিলে কালি মানে এই পুলিচ আহিছিলে আহিয়ে থাকে মোৰ ঘৰতে আহে ইমান মানুহ বিক্ৰী কৰে সিহঁতৰ ঘৰত নাযায় আৰু মই যদি কওঁ যে ছাৰ এইটো গাজাই মদে বিক্ৰী কৰি আছে কয় সেই সিয়াক লগে নাপাওঁ নাযায় মই কৈছোঁ লগ নাপালে মোৰ গাঁৱৰ মানুহ মই জানো কোনে বিক্ৰী কৰে কোনে নকৰে আৰু লাল আনি বিক্ৰী কৰে সিহঁতে বেলেগৰ ঘৰত থয় নেকি মই নাজানো তাৰপাছত মই কৈছোঁ আহক মোৰ লগত মই ঘৰকেইটা দেখাই দিম কিন্তু আজি পায় নাপায় মই নাজানো আৰু মোৰ ঘৰতো ইমান চুলাই যেনিবা পোৱা নাই মই কৈছোঁ যে বনাইছিলোঁ আৰু বনাই নাই সেনেকৈ নবনাঙে বন্ধৰ কাৰণে এতিয়া গভিডৰ কাৰণে কেতিয়াবা বনাওঁ আৰু কিবা সেই ঠেলা আহে দিওঁ আৰু মাইকী মানুহ ক'ত যাম তে কাম কৰিব যাবতো নোৱাৰোঁ ৰোৱা বিধান তোলোঁ কিন্তু সেইবিলাকতো সদায় নহয় এনেকৈ পইচাও নাপাওঁ পাওঁ 200-300 টকা ধাৰ লোন দিব নমৰে মানে এনেকুৱা কিন্তু আৰু এইটো এনেকৈ বিক্ৰী কৰি আছোঁ আৰু পাওঁ দেখোঁ যে মানুহবিলাকে বিক্ৰী কৰি আছে একো নকয় ময়ো মানে কৰোঁ আৰু আগতে বিৰোধী আছিলোঁ কিন্তু এতিয়া আৰু সেইটোৱে মোৰ ব্যৱসায় হৈ পৰিল এইবাৰ পুলি মানে এজন পুলিচৰ লগতে মাইকী পুলিচো আহিছিলে তাৰপাছত মোক যিটো মানে বেয়া ব্যৱহাৰ কৰিলে মই মানে ক'বই নোৱাৰোঁ আৰু আপোনালোকে ভিডিঅ'টোতো চাইছে মই মানে দুখতে এনেকৈ মানে চুলাইটো বিক্ৰী কৰোঁ মই কিন্তু ইমান বেয়া মই হ'ব নোৱাৰোঁ কেতিয়াও এইটো আপোনালোকে বিচাৰ কৰিব এইটো মই ৰাইজকে দিছোঁ বা নিউজ লাইভকে দিছোঁ ইমান বেয়াকৈ ক'ব নালাগিছিল মই এইটো মোক কোৱা যেই কথা আৰু মানে বেলেগ মাইকীকো কোৱা একে কথা আৰু সিহঁতো এজন নাৰী হৈ এনেকৈ ক'ব নালাগিছিল কাৰণ মোৰতো আৰু এনেকুৱা চাকৰি নাই যে মই কিবা কৰি খাম মানে এতিয়া মই দুখহাৰা হৈ গৈছোঁ কি কৰিম মানে চুলাইটোতো মানে বন্ধ কৰি দিলোঁ আৰু এতিয়া এনেকৈ নিচলাপ ওলালে এতিয়া মই কি কৰি খাম কি কৰোঁ এতিয়া মানে উপায় নোহোৱা হৈছে বেংকৰ লোন আছে মোৰ 60,000 টকা আছে লোন আৰু এনে মানুহৰ ধাৰ চাৰ আছে আৰু এনেকৈ মানে ব্যৱসায়ৰ হেৰিতে এনেকৈ লৈছিলোঁ আৰু যে মই দিব পাৰিম এনেকৈ লৈছিলোঁ কিন্তু এতিয়াতো মোৰ নাই এইবোৰ মানুহবিলাক খুজিব আহিব ক'ৰ পাৰে দিম মই চৰকাৰক কিবা আহ্বান জনাব চৰকাৰেনো কি দিব কিমান দিব মানুহক চৰকাৰক ভাবিলেও বেয়া লাগে চৰকাৰে আজি হিমন্ত বিশ্ব ডাঙৰীয়া ছাৰে ইমান অৰুণোদয় আঁচনি দিছে কি দিছে মই ক'লোঁ বোলে মই অৰুণোদয় আঁচনি মোক দিয়ক কৈছে তোমাৰ স্বামী মৰা নাই নহয় তুমি কিয় অৰুণোদয় আঁচনি পাবা কি যোৱা তুমি ডাইভৰ্চ কাগজ লৈ আনা তাৰপিছত মই ডাইভৰ্চ কাগজ ক'ত পাম মইতো ডাইভৰ্চ কৰি অহা নাই গুচি আহিছোঁ মানে মই মানুহটোৰ ঘৰৰ পৰা গুচি আছোঁ আৰু এনেকৈ তাৰপিছত মইতো এইটো যাব নোৱাৰোঁ অৰুণোদয় আঁচনিও নাপাওঁ এতিয়া একো নাপাওঁ মই চৰকাৰৰ পৰা এনেকুৱা কিবা কিবি দিব আহিলেও নাপাওঁ নিদিয়ে মানে মানুহবিলাক হিংসাতে নিদিয়ে আৰু সি কিবা কৰি খাব পাৰে যদি খাওক তাক দিব নালাগে তাৰমানে এতিয়া এনেকুৱা হৈছে আবকাৰী বিভাগে মোক এনেকুৱা জ্বলাই আছে বেলেগে মানে মদ বিক্ৰী কৰি খাওক ভাং বিক্ৰী কৰি খাওক মোৰ গাঁৱৰ ময়ে জানো সিহঁতেতো এদিনহে আহে কেৱল মোৰ ঘৰতে আহে কিমানবাৰ আহিলে কেৱল মোৰ ঘৰতে আহে আৰু মোক কয় কি তই কিয় পলাবা কি মোৰ হাতত এটা পইচা নাই যে মই তোমাক ফিজ দিম বা আজিকালি বোলে ফিজটো এইবাৰ ঘোষটো নহয় কিবা হেৰি হৈছে আজিকালি ফাইন হৈছে ফাইন কয় কিন্তু মোৰ লগততো এটাও পইচা নাই ফাইন দিবৰ কাৰণে আজি আপোনালোকে চাব পাৰে সোমাই মোৰ ঘৰত কি আছে কি নাই কেৱল কেইটামান চাউলে আছে কালি ৰাতি দালিয়ে খাইছোঁ তাৰপিছত মোৰ নাতিটোৱে ক'ব লাগছে আবু কয় আজি দালিয়ে নেকি কয় হ'ব দে এইটোকে খা কি কয় দে হ'ব দে এনেকৈ কৈছে মই আৰু এনেকৈ মানে কিমান সহ্য কৰিম গোটেই জীৱনটো ইমান কষ্ট কৰিলোঁ আৰু নোৱাৰা হৈছোঁ কিবা যদি চৰকাৰৰ ওপৰত যদি কিবা আছে যদি চৰকাৰে আমাৰ পৰিয়ালটোক মাৰি থৈ যাওক আৰু নহ'লে কিবা মানে কিবা হেৰি দিয়ক আৰু চলিবৰ কাৰণে কিবা এটা দিয়ক মইতো বন্ধই কৰিছোঁ বিক্ৰী নকৰোঁ আৰু ইহঁতৰ লগততো মোৰ লাগিবৰ কাৰণে হেৰিও নাই
যে মই ক্ষমতা নাই মই যে সিহঁতৰ লগত কিবা হেৰি কৰিম এতিয়া আপোনালোকে যি কৰে কৰক আৰু এনেকা আৰু